রমজান মাহৰ ট্ৰাক চালকৰ আচৰিত কাণ্ড দেখি গোটেই বিশ্ব হতবাক। হাইৱেত তীব্ৰগতিত চলি আছে এই বিশাল ট্ৰাকখন, কিন্তু তাৰ মাজতে আজানৰ সময় হ'ল। চলন্ত ট্ৰাকত ইফতাৰ কৰিলে এজন যুৱক ট্ৰাক চালকে। ট্ৰাকৰ ষ্টেৰিং ধৰি থকা অৱস্থাতে যুৱকজনে পানী আৰু ফল মূল খাই নিজৰ ৰোজা ভাঙিছে। ৰমজান মাহতে এই দৃশ্যটো চাই সকলো আচৰিত হৈ পৰিছে। ধৰ্মীয় বিশ্বাস আৰু দায়িত্ববোধৰ এক সুন্দৰ সমিলমিল। কোনো বিলাসী হোটেলত নহয়, চলন্ত ট্ৰাকৰ কেবিনটোৱে যেন হৈ পৰিল এক আধ্যাত্মিক থলী। চালকজনৰ এই একাগ্ৰতাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। ভুলতে এই ভিডিঅ'টো সামাজিক মাধ্যমত পোষ্ট কৰিছিল। এই ভিডিঅ'টো বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে। ইনষ্টাগ্ৰামত এই ভিডিঅ'টোৱে 30 মিলিয়নতকৈ অধিক ভিউজ লাভ কৰিছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো ৰমজান মাহৰ কাৰণে যিমান পাৰে শ্বেয়াৰ কৰি সকলোকে দেখুৱাৰ সুযোগ কৰি দিয়ক। এইটো ভিডিঅ'ৰ কমেন্ট বক্সত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। লগতে আমাৰ নিউজ চেনেলটো ফলো কৰি ৰাখক। এই নিউজ চেনেলটোৰ পৰা আপোনাৰ বহুতো সহায় হ'ব পাৰে, গতিকে চেনেলটো এতিয়াই ফলো কৰি ৰাখক। পুনৰ কৈছো, ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি সকলোকে দেখুৱাৰ সুযোগ কৰি দিয়ক। লগতে আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। मौला ये रमजान का महीना आया, रूह में मेरी नूर है छाया, दिन भर की ये प्यास और भूख तेरे इश्क में मिलती है हर सुख। शाम हुई इफ्तार का है वक्त, दिल मेरा है जिक्र में तेरा मस्त, या अल्लाह करम की एक नजर, करम की एक नजर। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি আমাৰ নিউজ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব। Allah